দুর্নীতির বন্ধ করো। ইনকিলাব জিন্দাবাদ, সিপিআইএম জিন্দাবাদ। বরক্ষেত্রী অঞ্চলের ব্যাপক দুর্নীতি বন্ধ করো। মোদী সরকারের জনবিরোধী নীতির বিরুদ্ধে সমগ্র রাজনৈতিক ইনকিলাব জিন্দাবাদ। जिंदाबाद जिंदाबाद নিয়ম কানুন প্রবর্তন করা হয়েছে এয়া অত্যন্ত উদ্বেগজনক। এই পরিস্থিতির তলত উল্লেখ করা চারিটা দাবী জরুরিভাৱে গ্ৰহণ কৰা উচিত বুলি আমি বিবেচনা কৰিছোঁ। সেয়ে তলৰ দাবী চাৰিটা পূৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আপুনি উদ্যোগ ল'ব বুলি আমি আশা কৰিছোঁ। দাবীসমূহ আয়কৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক 3 মাহলৈকে প্ৰতি মাহে 7,500 টকাকৈ বেংক একাউণ্টৰ জৰিয়তে আদায় দিয়ক। আয়কৰৰ দাবী চাৰিটা পূৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে আপুনি উদ্যোগ ল'ব বুলি আমি আশা কৰিছোঁ। দাবীসমূহ আয়কৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক 3 মাহলৈকে প্ৰতি মাহে 7,500 টকাকৈ বেংক একাউণ্টৰ জৰিয়তে আদায় দিয়ক। আয়কৰৰ আওতাৰ বাহিৰত থকা প্ৰতিটো পৰিয়ালক জনমৰি মাহিলী 10 কিলোগ্ৰামকৈ চাউল আৰু আটা, চেনি, নিমখ, দাইল, তেল আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ 6 মাহলৈকে বিনামূলীয়াকৈ যোগান ধৰক। 3 নম্বৰ, শ্ৰম আইন সংস্কাৰৰ নামত শ্ৰমিকৰ কামৰ সময় 12 ঘণ্টালৈকে বৃদ্ধি কৰা অসম চৰকাৰৰ শ্ৰমিক বিৰোধী সিদ্ধান্ত বাতিল কৰক। চৰকাৰী বেচৰকাৰী শ্ৰমিক কৰ্মচাৰীৰ দৰমহা নিয়মিতভাৱে আদায় দিয়ক। PM কিষাণ আঁচনি ৰূপায়ণত হোৱা দুৰ্নীতি অনিয়ম বন্ধ কৰক। পঞ্চায়ত ভিত্তিক হিতাধিকাৰীসকলৰ তালিকাৰ পৰা অযোগ্যসকলৰ নাম বাদ দি আৰু যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত কৰি নতুন তালিকা প্ৰস্তুত কৰক। এইটো স্বাক্ষৰ CPIM পশ্চিম নলবাৰী আঞ্চলিক কমিটিৰ হকে ভুৱনেশ্বৰ ভ্ৰমণ তাৰিখ 22/6/2020 ইংৰাজী। এই স্মাৰকপত্ৰখন আমি বাইদেউ মহোদয়াক আমি অৰ্পণ কৰিছোঁ স্বাক্ষৰ সম্বলিতে। গতিকে তেখেতে আমাক কি আস্থা দিয়ে ৰাইজৰ আগত, তেখেতে দুআষাৰ ক'লে আমি ৰাইজে নথৈ আনন্দিত হ'ম বুলি আশা ৰাখিছোঁ। ঠিক আছে, আপোনালোকৰ যিখিনি মেমৰেণ্ডামত লিখিছে শুনিলোঁ আমি কথাখিনি। প্ৰশাসনৰ ফালৰ পৰা আমি এখন ফৰৱাৰ্ডিং কৰি দিম চৰকাৰলৈ। আমাৰ ফালৰ পৰা আমি যিখিনি কৰিব পাৰোঁ, বাদ বাকী কিন্তু আপোনালোকে জানে চৰকাৰে যি কৰিবলগীয়াখিনি কৰিবই ন। কিন্তু আমাৰ যিখিনি দায়িত্ব SDP হিচাপে হওক বা প্ৰশাসনৰ বিষয়া হিচাপেই হওক, আমি এইখিনি চৰকাৰলৈ আমি আগুৱাই দিম বস্তুটো। ঠিক আছে, তাকে কৈ মই বাইদেউ আমাৰ ইয়াতে এতিয়া যিবিলাক দুৰ্নীতি আপোনাৰ এতিয়া লোকেল প্ৰশাসন এতিয়া ভিডিঅ'ত তাতে আমাৰ ওচৰত ব্যাপক দুৰ্নীতি আপোনালোকে জানে। এই ব্যাপক দুৰ্নীতিৰ স্বত্তেও আমাৰ কিন্তু প্ৰশাসনে আকৌ হেৰি কৰা নাই আৰু আমাৰ গৰাখহনীয়া ব্যাপক গৰাখহনীয়া এতিয়া ক'বলৈ মানুহৰ টোপনি নাই। এতিয়া ব্যাপক বাহিনীয়ে মুখ্যমন্ত্ৰী আহি গৈছে, আজি পৰ্যন্ত এতিয়া আমাৰ গৰাখহনীয়াৰ কোনো হেৰি নাই। ভগ্না মথাউৰিবিলাকে বানপানী আহিলে গোটেই খহি যাব। এই ভগ্না মথাউৰি ডিপাৰ্টমেণ্টৰ আৰু এইবিলাক গৰাখহনীয়া প্ৰতিৰোধ আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ প্ৰধান দাবী। এই দাবীসমূহ আপুনি অতি শীঘ্ৰে প্ৰশাসনিক ব্যৱস্থা লোৱাৰ কাৰণে আপোনালোকে লোকেল প্ৰশাসনে ইয়াতে হাত দিব। আৰু এইটো আমি দাবী কৰিছোঁ বৰক্ষেত্ৰী আমি। গতিকে এইখিনিত আপোনালোকে অলপ কিছু দায়িত্ব লওক আৰু ইয়াৰ কাম হাতত লওক। ডিপাৰ্টমেণ্টক আপুনি অৱগত কৰক, ডিপাৰ্টমেণ্টক লৈ আপুনি অতি শীঘ্ৰে কামৰ ব্যৱস্থা কৰক। গৰাখহনীয়া প্ৰতিৰোধ আমি ৰাইজে নথৈ আনন্দিত হ'ম বুলি আশা ৰাখিছোঁ। ঠিক আছে, আপোনালোকৰ যিখিনি মেমৰেণ্ডামত লিখিছে শুনিলোঁ আমি কথাখিনি। প্ৰশাসনৰ ফালৰ পৰা আমি এখন ফৰৱাৰ্ডিং কৰি দিম চৰকাৰলৈ। আমাৰ ফালৰ পৰা আমি যিখিনি কৰিব পাৰোঁ, বাদ বাকী কিন্তু আপোনালোকে জানে চৰকাৰে যি কৰিবলগীয়াখিনি কৰিবই ন। কিন্তু আমাৰ যিখিনি দায়িত্ব SDP হিচাপে হওক বা প্ৰশাসনৰ বিষয়া হিচাপেই হওক, আমি এইখিনি চৰকাৰলৈ আমি আগুৱাই দিম বস্তুটো। ঠিক আছে, তাকে কৈ মই বাইদেউ আমাৰ ইয়াতে এতিয়া যিবিলাক দুৰ্নীতি
আপনারা এটা লোকেল প্রশাসন এটা ভিডিওর তাতে আমার অভিযোগ ব্যাপক দুর্নীতি আপনারা জানে এই ব্যাপক দুর্নীতির সত্ত্বেও আমার কিন্তু প্রশাসনে একো হেৰি কৰা নাই আৰু আমাৰ গৰাখহনীয়া ব্যাপক গৰাখহনীয়া এটা ক'বলৈ আছে মানুহৰ টোপনি নাই এতিয়া ব্যাপক বাহিনী মুখ্যমন্ত্ৰী আহি গৈছে আজি পৰ্যন্ত এতিয়া আমাৰ গৰাখহনীয়াৰ কোনো হেৰি নাই ভগ্না মথাউৰিবিলাকে বানপানী আহিলে গোটেই খহি যাব এই ভগ্না মথাউৰি ডিপাৰ্টমেণ্টৰ আৰু এইবিলাক গৰাখহনীয়া প্ৰতিৰোধ আমাৰ বৰক্ষেত্ৰ অঞ্চলৰ প্ৰধান দাবী এই দাবীসমূহ আপুনি অতি শীঘ্ৰে প্ৰশাসনিক ব্যৱস্থা লোৱাৰ কাৰণে আপোনালোকে লোকেল প্ৰশাসনে ইয়াতে হাত দিব আৰু এইটো আমি দাবী কৰিছোঁ বৰক্ষেত্ৰীয়া আমি গতিকে এইখিনিত আপোনালোকে অলপ কিছু দায়িত্ব